যিছু তুমি মোৰ জীৱনৰ পোহৰ, তোমাৰ বিনে আন নাই মোৰ ঈশ্বৰ। যিছু তুমি মোৰ জীৱনৰ পোহৰ, তোমাৰ বিনে আন নাই মোৰ ঈশ্বৰ। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলত যোহনে লিখা শুভবাৰ্তাৰ 12 অধ্যায়ৰ প্ৰথম 3টা পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ। যি লাজাৰক যীশুৱে মৃতবিলাকৰ মাজৰ পৰা তুলিছিল, সেই লাজাৰ য'ত আছিল, নিস্তাৰ পৰ্বৰ ছদিনৰ আগেয়ে যীশু সেই বৈথনিয়ালৈ আহিল। সেই ঠাইতে তেওঁলোকে তেওঁলৈ ৰাতি ভোজ পাতিলত মাৰ্থাই বাঢ়ি দিলে আৰু লাজাৰো তেওঁৰ লগত বহাবিলাকৰ এজন। তেতিয়া মৰিয়মে আদৰ্শেৰে বহুমূল্য অকৃত্ৰিম জঠামাংসিৰ সুগন্ধি তেল আনি যীশুৰ চৰণত ঘঁহি নিজৰ চুলিৰে তেওঁৰ চৰণ মচিলে। তাতে তেলৰ সুগন্ধে ঘৰ গোটেইটো জুৰিলে। বৈথনিয়া হৈছে সেই ঠাই য'ত মাৰ্থা আৰু মৰিয়মে তেওঁলোকৰ ভাই লাজাৰৰ সৈতে আছিল। লাজাৰক প্ৰভু যীশু খ্ৰীষ্টই মৈদামৰ পৰা মাতি জীৱিত কৰিছিল আৰু ঈশ্বৰৰ মহিমাক সকলোৰে আগত প্ৰকাশ কৰিছিল। সিহঁতৰ ঘৰৰ দৃশ্যক আমি চাই আছিলোঁ। লাজাৰ, যাক মৃত অৱস্থাৰ পৰা জীৱিত কৰা হৈছিল, তেওঁ এতিয়া প্ৰভু যীশু খ্ৰীষ্টৰ সৈতে মেজত ভোজনৰ অৰ্থে বহি আছে, তেওঁৰ সহভাগিতাত আছে। প্ৰভু যীশু খ্ৰীষ্টক আৰু সেই ঘৰত গোট খোৱা আৰু ভোজনত অহাবিলাকক সেৱা কৰাত মাৰ্থাই সমৰ্পিত আছিল। মৰিয়মে প্ৰভুৰ চৰণত বহুমূল্য সুগন্ধি তেল ঘঁহি নিজৰ চুলিৰে তেওঁৰ চৰণ মচিলে। এই সকলো এই কাৰণে, কাৰণ প্ৰভু যীশু খ্ৰীষ্টই লাজাৰক মৃত অৱস্থাৰ পৰা পুনৰ্জীৱিত কৰিছিল। যিজনে নিজৰ পাপ আৰু অপৰাধত মৰি আছে, অৰ্থাৎ ঈশ্বৰৰ পৰা দূৰত আছে, তেওঁ নৰক দণ্ডৰ পাত্ৰ। প্ৰভুৱে তেওঁক জীৱন দিবলৈ, অৰ্থাৎ ঈশ্বৰৰ সৈতে মিলন কৰিবলৈ তেওঁৰ সামৰ্থ্য আছে। যদি আপুনি তেওঁত বিশ্বাস কৰে, তেন্তে আপুনিও তেওঁৰ সহভাগিতাত থাকি ঈশ্বৰৰ আৰাধনা আৰু সেৱা কৰিব পাৰে। ধন্যবাদ।